हेलो फ्रेंड्स কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে আছে মইও ভালে আছো আজি মই এটা নতুন ৰূপত আছো আজি মালয়বাৰীত আমাৰ মিটনি গাঁৱৰ জিয়ৰি পুৱাৰী সকলৰ আজি ৰাসলীলা আছে তাতে মইও অংশগ্ৰহণ কৰিছো আজি অলপ টাইম প্ৰেক্টিস কৰিছো আৰু আজি নাচিম আপোনালোকে চাই থাকিব দেই মেকআপ হোৱা নাই মেকআপ তাতে গৈয়ে কৰিম কাপোৰযোৰ পিন্ধি লৈছো চাওক কাপোৰ কানি পিন্ধি ৰেডি হৈছো হাই নাম তো কই দে ৰিম্পি বৈশ্য रुमी मेधी रेखा डेका আমি নাচিব পুৰা ৰেডি হৈ আছো মেকআপ কৰা নাই কৰিম তাতে গৈ এতিয়া আমি যাও কেনেকুৱা লাগিছে बहुत ভাল ভালকে एक्साइटेड হৈ আছো মানে এতিয়া যাম মেকআপ একদম হোৱা নাই দে এইবিলা একো নাই সিম্পল তাতে গৈ আমি লগ পাই আছো নে কি কোৱা একদম फ्रेंड्स আজি তো মই পুৰা নাচতে ব্যস্ত হৈ থাকিম গতিকে মই ভিডিও কৰিব নোৱাৰিম আজি মই দায়িত্ব দিছো এইজন লৰা আৰু ই মোৰ ভিডিও কৰি দিব দিবিনে নিদিও ৰাখিলা কি ভাও ল'ব মানে পুতুনা ভাও ল'ম মই নিজে মই জখদা হয় এ কোহালতে পানী আনিবলৈ যাম হাই মই কংসৰ সেনাপতি কালকেতু আমি বসুদেৱ দৈবকী এয়া হৈছে দৈবকী মোৰ প্ৰাণৰ পত্নী হাই কৈ দে হাই ৰাধা কৈ দে কি মই ৰাধা ভালকে কৈ দে ধুনীয়াকে হাই তুমি কি ভাও ল'বা কোৱা মই কৃষ্ণ সৰু কৃষ্ণ ধুনীয়াকে নাচিবা দেই হাই কি ভাও আছা কৈ দিয়া বলভদ্ৰ ধুনীয়াকে নাচিবা দেই ফাইনেলি মই ৰেডি আৰু এয়া হৈছে মোৰ ভণ্টি হাই আমাক কেনেকুৱা লাগিছে কমেণ্টত জনাব মোক বেছি ভাল লাগিছে নে বা এয়া হৈছে আমাৰ গোপীসকল মেকআপ কৰাত ব্যস্ত চাই লওক এয়া হৈছে আমাৰ গোপী এয়া কৃষ্ণ চব ওলোৱাত ব্যস্ত হৈ আছে এয়া ওলাই আছে আমাৰ কংস এয়া হৈছে আমাৰ পুতনা নামটো কি অলপ সময়ৰ পিছতে হ'ব আৰু ৰাসলীলা আৰম্ভ মোবাইলটো বেলেগক দি দিম নাজানো সি কি ভিডিঅ' কৰে আপোনালোকে চাই যাব এতিয়া আৰম্ভ হৈ গৈছে সূত্ৰধাৰ প্ৰৱেশ কৰিলে আপোনালোকে চাই থাকিব দেই
কংসালয়। এয়া হৈছে নন্দালয়। এয়া হৈছে গোপীৰ প্ৰৱেশ।
পেলাইছে লগতে মোৰ অস্তিত্বও পাহৰি পেলাইছে এবাৰ জানি সখীসকলৰ শক্তি পৰীক্ষাৰ অৰ্থে আৰু এক লীলা কৰা যায়
এই পুতনাৰ হাতৰ পৰা তই আজি কেনেকৈ বাচিবি যাওঁচোন মই যশোদাৰ বাই ঘৰলৈ মোহিনী ৰূপ ধৰি কৃষ্ণ তোক আজি মই সদায় নেৰো কৃষ্ণ কৃষ্ণ উক্ত ভাওনাৰ অসুৰৰ ভাৱত সন্তুষ্ট হৈ মালৈবাৰী নিবাসী বিপিন ৰাজবংশীয়ে নগদ 100 টকা পুৰস্কৃত কৰিছে ধন্যবাদ কৃষ্ণ কৃষ্ণ তই তই মোৰ কংস মহাৰাজক প্ৰাণহানি কৰিবি তই কৰিবি চাওঁ তোক আজি মই তই কেনেকৈ প্ৰাণ নাশ কৰ দেখিলি মোৰ আচল ৰূপ
কোনো প্ৰয়োজন নাই। উঠা, আমি পুনৰ ৰাখো মেলি আৰম্ভ কৰোঁ। ফ্ৰেণ্ডছ, আমাৰ নাচি হৈ গৈছে। নাচি বহুত বেছিয়ে ভাল লাগিল। বিশেষকৈ মোৰ বেছি ভাল লাগিল। বহু দিনৰ মূৰত এনেকৈ প্ৰাণ খুলি নাচিব পাইছোঁ। সঁচাকৈয়ে মোৰ বহুত বেছি ভাল লাগিল। এতিয়া খোৱাৰ যোগাৰ কৰিছে, আমি খাই লওঁ। ফ্ৰেণ্ডছ, মই ৰাসলীলাৰ সম্পূৰ্ণ ভিডিঅ' দিব নোৱাৰিলোঁ। তথাপি যিমান পাৰি মই ভিডিঅ' দিবলৈ চেষ্টা কৰিছোঁ। তথাপিও ভিডিঅ'টো বহুত বেছি দীঘলেই হৈ গ'ল। নাজানো আপোনালোকে কেনে পায়। আমাৰ ৰাসলীলা চাই কেনে পালে আপোনালোকে কমেণ্ট কৰি জনাবচোন। আৰু এটা কথা, মই কিন্তু মেকআপ নিজেই কৰিছোঁ। মেকআপ কেনেকুৱা হৈছে আপোনালোকে কিন্তু কমেণ্ট কৰিব নাপাহৰিব দেই। আৰু আহকচোন আমাৰ প্ৰাণৰ ধন মুৰলীমোহনক আপোনালোকক চিনাকি কৰাই দিওঁ। আৰু এটা বচনেৰে মোৰ আজিৰ ভিডিঅ'টো সামৰণি মাৰোঁ। সেই প্ৰিয় ব্ৰজাংগনাসকল, কি নিমিত্তে তোমালোকে এই দুৰ্ঘৰ বনলৈ আহিলা? কোৱা সখীসকল, বিলম্ব নকৰি সোনকালেই কোৱা। ধুনীয়া বুজাবা। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।